হ'ব জানেনে এই যে শিল্পী সাহিত্যিক বিলাকে যে কোনো কথা নপৰাকে নুশুনাকে এইবিলাক কথা কৈ আছে কেইদিনমান পিছত দেখিব যে আজিৰ পৰা 5 বছৰ পিছত যেতিয়া এনেকুৱা কিবা আন্দোলনত শিল্পী সাহিত্যিক ওলাই আহিব তেতিয়া মানুহে কয় শিল্পী সাহিত্যিক এনেকুৱা কথা কয় তেওঁলোকৰ কথাৰ ভেলু আমাৰ পঢ়া শুনা নাই I can speak better English than Shobhanand Sonal and Himanta Biswa Sharma. জন্মলে বেঙ্গলী জানে হিন্দী জানে হি ইংলিছো ক'ব নাজানে সেটা গৰু আছিলে আমি এনে কি কাম কৰিলো যাৰ কাৰণে আপোনালোকে আমাক এঘৰীয়া কৰাৰ প্ৰয়াস কৰিছে আমাৰ চৰকাৰৰ সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাতকৈ তেওঁলোক বেছি দেশপ্ৰেমিক হ'ব নেকি 5টা কিলোমিটাৰ মাৰি পেলালে তাৰপিছত ক্ষমা খোজা নাই কিন্তু তাৰপিছত ক্ষমা খোজা নাই কৈ আছে যে আমাক কিয় একা হৈ কৰিলে হঠাৎ মই যদি গান গাবলৈ যাওঁ বৰ বেহুৰা নালাগিব জানো মানুহে মোক নিচিঞৰিব জানো কি গান গাইছে ঠিক তেনেকে তেওঁলোকে ৰাজনীতি কৰি পেলাই মানুহে চিঞৰিব বেহুৰা লাগিব গতিকে তেওঁলোকে বুজি পোৱা নাই যাৰ যিটো কাম সেইটো কৰিব লাগে আমি ৰাজনীতি কৰা হওঁতে 91 চনত বিবৰুৱা কলেজৰ সাধাৰণ সম্পাদকৰ পৰা ৰাজনীতি আৰম্ভ কৰিছিলো আজি 2-3টা দশক ৰাজনীতি কৰি কৰি কিবা কিবি শিকিছো বিবৰুৱা অলগৰ্ধ এটা অকল চিঞৰে কাজিয়া কৰে ব্ৰেইনত একো নাই জানো 51 পৰা 71 কিয় মানে চাওক আপোনাক মই একদম সিম্পল কথা এটা কওঁ যে অসমৰ ধৰক চুক্তি নহল অসমত চুক্তি নহল এই আন্দোলন হল তেনেকে বন্ধ হৈ গল আজি যদি এনআৰসি কৰিলেহেঁতেন তেতিয়া অসমৰ এনআৰসি কোনটো তাৰিখত প্ৰস্তুত হলে 51ত তাৰমানে 71টো আমি নিজে পৃথিৱীত কিবা এনেকুৱা এটা আন্দোলন আছে যোনে আন্দোলন কৰি 20 বছৰ পিছুৱাই লয় আমিতো পিছুৱাই ললো সেইখন চুক্তি নহলেতো 51 চুক্তিখন নাই বুলি ধৰক তেতিয়া 51 1949 চনত অহা 1950 চনত অহা 1962 চনত অহা হিন্দু বাঙালী শৰণাৰ্থীসকলৰ আজি এনআৰচিত নাম সোমোৱা নাই মই মুৰিদামৰীয়াক পত্ৰ লিখি জনাইছিলো আপুনি নতুনকৈ অনাখিনি কথা বাদ দিয়ক আপুনি 72 চনৰ আগতে অহাখিনিৰ সুনিশ্চিত কৰক যাতে তেওঁলোকে যিখিনি অধিকাৰ পাব লাগে তেওঁলোকে অধিকাৰখিনি পাব পাৰে এনআৰচিত তেওঁলোকে নাম সোমাব পৰা নাই আৰু তেওঁ নতুন অনাৰ কথা কয় এইটো ৰাজনীতি নহয় কি इस वीडियो के सामने आने के बाद सवाल तो बनता ही है झूठ बोलो बार बार झूठ बोलो जो भी बोल सकते हैं सब झूठ बोलो जहां भी बोल सकते हैं झूठ बोलो जितनी बार बोल सकते हैं झूठ बोलो